মামুন একেবাৰে মেখেলা গুছে আগে হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ। আৰু আজি হৈছে পহিলা বহাগ আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনালোকক এতিয়া দেখাই লৈছোঁ আমাৰ ওচৰৰ সৰু হুঁচৰি বিহু দলটো। ঢুলীয়া বেলেগ ঢোলো বেলেগ প্ৰতিটো বহাগৰ প্ৰথম দিনতে আমাৰ ঘৰৰ ঘূৰাই ঘৰত সৰুকৈ শৰাই ভাগ দিয়ে, তাৰে ইয়াৰ প্ৰসাদ। আৰু এতিয়া মই বনাই আছোঁ এয়া ছাগলী মাংস, আৰু বাকীখিনি মায়ে কি বনাব বাৰু। আৰু এয়া হৈছে দেউতাৰ মৃতকত দিয়া, আৰু প্ৰতিটো বিহুতে এনেদৰে মৃতকত দিয়া হয়েই। আৰু মই তাৰে ফটো দুখন মাৰি থৈছিলোঁ। এতিয়া হৈছে 9টা আৰু আমি এতিয়া জেং বিহু মাৰিবলৈ আহিছোঁ। আৰু ৰঙালী বিহু শুভেচ্ছা দিয়া আকৌ। ৰঙালী বিহু শুভেচ্ছা থাকিল। আৰু মানে ওলাওঁতে মোৰ দেৰি হৈ গ'ল, সেইটো কাৰণে বাকীখিনি মানুহ গ'লে আৰু ভণ্টিহঁতৰ লগত আহি আছোঁ বিহু মাৰিবলৈ। আগতে বিহু মাৰিছিলোঁ হুঁচৰি, কিন্তু এতিয়া বহুত বছৰ মৰা নাই, 5 বছৰমান হ'ল কি জানি। আৰু আজি প্ৰথম মাৰিবলৈ আহিছোঁ বিহু, একদম পূৰা মনটো ভাল লাগি আছে। মই প্ৰথমবাৰ ৰাতি নাচি পাইছোঁ। জেং বিহু হেৰি গামখাৰু এযোৰ মানে মই 5 বছৰমান থাকোঁতে দেউতাই আনি দিছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে এযোৰ হৈয়ে আছে। মামুন একেবাৰে মেখেলা গুছে আগে এইবোৰ আমি পথাৰে এতিয়া খোজকাঢ়ি আহি আছোঁ। কিন্তু পিকচাৰটো ভাল অহা নাই, মানে ৰাতি হৈছে যে। ঐ গোটেই খোৱা কিন্তু ৰাতি আহি আছোঁ, চাবলৈ হৈছে কিন্তু ন। পথাৰ বিহু আৰু এই আমি পাইছোঁহি আৰু বিহু মৰা লগবোৰ। মানে ৰাতি পিকচাৰবোৰ ভালকৈ নাহে মোৰ মোবাইলটোত। পূজানে কোনজনে চিনি পোৱা নাই। কাৰ্বন টিকা নাছিলে। আন্ধাৰ আহিছে যে কাৰণে ফোন। আমি বিহু মাৰি এঘৰত আহি আছো। আৰু মানে আমি মাছতহে পাইছোগে হুঁচৰি মৰা, আৰু আমি জেং বিহু বুলি ভাবিছিলোঁ, কিন্তু হ'লগে হুঁচৰি। এতিয়া আহি আছো, আন্ধাৰ একো নেদেখি। এতিয়া কেইটা বাজিলে? 10টামান বাজিলে। খুৰীয়ে 15 ঘৰমান মাৰি পেলাই আহি আছো। আৰু একো দেখা নাই, 10টা লগাই দিওঁ। আৰু 20 ঘৰমান আছেগে। মাৰি ল'ম, মাৰি পেলাইহে যাম। মাৰি পেলাই আৰু ৰঙালী বিহু শুভেচ্ছা দিয়ক আকৌ। হেপী ৰঙালী বিহু, হেপী ৰঙালী বিহু।
আহিলো কঁকালৰ টঙালি টানকৈ মাৰিলো উজনি নামনি ডেকা গাভৰু কবে মিলি হুঁচৰি জুৰু ঐ বিহু মাৰো এই বহাবাত এৰি থৈ বিহুলৈ আহিলো কঁকালৰ টঙালি টানকৈ বান্ধিলো উজনি নামনি ডেকা গাভৰু হবে মিলি হুঁচৰি জুৰু ঐ বিহু মাৰো 11টা বাজিলে ৰাতি মই গুচি আহিলোঁ বাকীখিনি মাৰি আছে বাৰু মই এতিয়া ঘৰলৈ আহিলোঁ আৰু এলোঁ ঠিক আছে তেন্তে কালি ৰাতিপুৱা লগ পাম গুড মৰ্ণিং কালি বিহু মাৰি আহিলোঁ আৰু আহি পেলাই ইমানেই ভাগৰ লাগিলে নহয় মানে বহুত দিনৰ মন মাৰিছোঁ বিহু একদম ভৰি চৰি বিষাই গৈছেগৈ আৰু আজি মানে 4:30 বজাতহে শুই দিছোঁ আৰু এতিয়া গা পা ধুই আজৰি হ'লোঁ মানে আজি যোৰহাট যাবলগীয়া আছে মাৰ লগত কিবা কাম এটা আছে আৰু আগতেতো আমিতো বহুত বিহু মাৰিছিলোঁ যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া গোটেই গাঁৱৰ ল'ৰা ছোৱালী যিমান আছে চবেই বিহু মাৰিছিলোঁ আৰু আজিকালি মৰা নহয় আৰু কালি ভালকে নাচনি ভিডিঅ' দিব পৰা নগ'লে মানে নচা আমিবিলাকে মানে নাচিবলৈ পাওঁতে আৰু ঘৰত ভিডিঅ' কৰিব মন যাব ন মানে কালি ভালকে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আমি যোৰহাটলৈ আহিছোঁ মানে মাৰ কাপোৰযোৰ নিছিলোঁ ইয়াৰ পৰা আগতে আহোঁতে মানে কিবা কামত আহোঁতে আৰু সেই কাপোৰযোৰ মা মানে ঘৰলৈ আনিলে পচন্দ নালাগিলে সেইটো মানে ৰিটাৰ্ণ কৰিবলৈ আহিছোঁ আৰু আমাৰ মা মানে এইটো বোলে আছে কিবা বস্তু যদি নিওঁ দোকানততো চাই পচন্দ হয় কিন্তু ঘৰলৈ যেতিয়া নিওঁ তেতিয়া ঘৰলৈকে পচন্দ নহয় আকৌ ৰিটাৰ্ণ কৰে সেইটো আমাৰ থাকেই আৰু ৰিটাৰ্ণ কৰিবলৈ অহা কাপোৰযোৰ এযোৰ এতিয়া চেঞ্জ কৰি পেলাই মানে বেলেগ কাপোৰ নিম বুলি ভাবিছে মায়ে সেইকাৰণে ইয়াত বেলেগ কাপোৰ চাই আছে আৰু এতিয়া টি চাৰ্ট চাই আছোঁ গিফ্ট দিবৰ কাৰণে আৰু চাদৰ মেখেলা যিযোৰ নিছিলোঁ ৰিটাৰ্ণ কৰিবৰ কাৰণে সেইযোৰকে আকৌ লৈ আহিলে মানে বাকী যিবোৰ দেখালে সেইখিনি মাৰ পচন্দ নালাগিলে সেইটো কাৰণে আকৌ একেযোৰকে ঘূৰাই লৈ আহিলে আৰু ঘৰ আহি পালোহি এতিয়া বেছি 9টা আৰু এযোৰ মেখেলা চাদৰ আনিলোঁ সেই যিযোৰ ঘূৰাবলৈ নিছিলোঁ সেইযোৰকে আনিলোঁ আৰু এয়া চেলেং চাদৰ আছে সেইখন মাস্ক এখন আনিছোঁ আৰু এয়া হৈছে বগা বেডশ্বীট আৰু লগতে গাৰুৱাৰ দুটা আছে মই বগা বেডশ্বীট ভাল পাওঁ সেইকাৰণে বগাই আনিছোঁ আৰু এয়া হৈছে পৰ্দা আৰু এইফালে আছে এইটো টি চাৰ্ট এইটো গিফ্ট দিবৰ কাৰণে আৰু এইফালে এইটো গেঞ্জি আছে